देरहाबाय आसोल पार्टिफोरखौनो फेजेनना फैबाय जोङो नङा बिजेपि आरो कंग्रेसखौनो फेजेनना फैबाय आरो मा नांगौ बेलाय बे आरो इउपिपिएल सोर जालायखैलै आरो घटनाथ' যোৱাকালিপৰা আৰু নতুনকৈ হল না নতুন ঘটনা হল যোৱাকালিপৰা দৰং ওদালগুৰিত আমি তো পুরা চ্যাম্পিয়ন ন্যাশনাল চ্যাম্পিয়ন বিজেপি কংগ্রেসক আমি হারাই ফেলে আহিছো ন্যাশনাল চ্যাম্পিয়ন নগরা নয় ফেলে কংগ্রেসকে হারাই ফেলে আহিছো আমি দরং ওদালগুৰিত বিজেপি কে হারাই ফেলে আহিছে আমি দরং ওদালগুৰিত ইয়ার আর কোন আছে কোন ইউপিপিএল কোন এক নাম্বার দলটোৱে হাৰিছে আমাৰ লগত এক নাম্বার দল বিলাকে আমাৰ লগত হাৰিছে দৰং ওদালগুৰিত ইয়াতো আৰু এই কংগ্ৰেছো নাই বিজেপিও নাই ইউপিপিএল হে আছে বলে এটা আমাক কি কামত আহিব এইবিলাক আমাৰ লগত কেনেকে যুঁজ দিব পাৰিব আমাৰ এই কোকৰাঝাৰ লোকসভাত যুঁজ দিব লগা কোনো পলিটিক্যাল পাৰ্টিয়ে নাই আমি এনে উইনাৰ হৈ আছে নগলা নোয়া কয়টা নহয় এক নাম্বার পার্টি বিজেপি বুলি কলে সবে ভয় খায় এক নাম্বার পার্টি কংগ্রেস বুলি কলে সবে ভয় খায় কিন্তু এই মার দুইটা পলিটিক্যাল পার্টিক আমি যোৱাকালি দৰং ওদালগুৰি লোকসভাত পুরা জিরো করে দিছো আমি শিখিছে जों देरहाबाय आसोल पार्टिफोरखौनो फेजेनना फैबाय जोङो नङा बिजेपि आरो कंग्रेसखौनो फेजेनना फैबाय आरो मा नांगौ बेलाय बे आरो इउपिपिएल सोर जालायखैलै पिएलर जिखिनि सापर्टार बा भटार ইহঁতে বিজেপি পদমফুলত ভোট দিব লাগিছিল ইউপিপিএলৰ সাপোৰ্টাৰসকলে ইহঁতে বিজেপিক দিব লাগিছিল কিন্তু বিজেপিক নিদি পেলাই কি কৰিলে এই বড় যিখিনি আমাৰ বড়সকল আছে ইউপিপিএলক ভাল পোৱা বড় ভোটাৰসকল আছে ইহঁতে ভিতৰে সব নাঙলত মাৰি দিছে দলটো খুলে কৰিছে আগত ইউপিপিএলে কৰি লৈছে না নাই আগত ইউপিপিএলে এইটো কৰিব নালাগিছিল ফিজু হাজৰিকা আহিব পাৰে জয়ন্ত মল্ল আহিব পাৰে চেম ডাঙৰীয়া আহিব পাৰে কিন্তু ভিতৰত সব নাঙল বিজেপি চাই থাকিবি সব নাঙলত মাৰিব আমির হাজরা ইসলাম নূর ইসলাম সলেমউদ্দিন ইসলাম ধন্যবাদ জিন্দাবাদ জিন্দাবাদ জয় বিজেপি জয় বিজেপি জয় বিজেপি জয় লাল পাটিলে জয় আমরা মন্ডলে থ্যাংক ইউ এই নির্বাচনত বহুতে বহুত কথা কব কংগ্রেসে বেলেগকৈ প্রচার করব বিজেপি বেলেগকৈ প্রচার করব ইউপিপিএলে বেলেগকৈ প্রচার করব এইটো নিজৰ নিজৰ স্টাইলত করব আমিও বিপিএফ দল হিসাবে আজি প্রচার চলাই আছে কোকরাঝার 1 নম্বর কোকরাঝার লোকসভার কারণে আমি প্রচার নহয় আমি বিপিএফ হিসাবে ভবিষ্যৎ বিটিসি বাকি রাজ্যের কারণে কি কাম করব আগতে কি করে আইছে ভবিষ্যৎ আমি কি করিম সেই কথাবিলাকটোহে আমি প্রচার কৰি আছে প্রমোদ বড়ো নিচিনা বা কোনোবা দল নিচিনা যিটো নোৱাৰে যি কামটো কৰিব নোৱাৰে এনেকুৱা কথাবিলাক আমি প্ৰচাৰ কৰা নাই যি কামটো আমি কৰিব পাৰে সেইটোকে আমি প্ৰচাৰ কৰিছো मिथिबाय जाय खामानिखौ जोङो मावनो हायो बेखौसो जोङो प्रचार खालामदों मावनो हायैखौ जों प्रचार खालामाखै मिथिबाय आरो घटनाथ' যোৱাকালিপৰা আৰু নতুনকৈ হল না নতুন ঘটনা হল যোৱাকালিপৰা দৰং ওদালগুৰিত আমি তো পুরা চ্যাম্পিয়ন ন্যাশনাল চ্যাম্পিয়ন বিজেপি কংগ্রেসক আমি হারাই ফেলে আহিছো ন্যাশনাল চ্যাম্পিয়ন নগরা নয় ফেলে কংগ্রেসকে হারাই ফেলে আহিছো আমি দরং ওদালগুৰিত বিজেপি কে হারাই ফেলে আহিছে আমি দরং ওদালগুৰিত ইয়ার আর কোন আছে কোন ইউপিপিএল কোন এক নাম্বার দলটোৱে হাৰিছে আমাৰ লগত এক নাম্বার দল বিলাকে আমাৰ লগত হাৰিছে দৰং ওদালগুৰিত
ইয়াতো আৰু এই কংগ্ৰেছো নাই বিজেপিও নাই UPPL হে আছে বুলি এটা আমাক কি কামত আহিব এইবিলাক আমাৰ লগত কেনেকৈ যুঁজ দিব পাৰিব আমাৰ এই কোকৰাঝাৰ লোকসভাত যুঁজ দিব লগা কোনো পলিটিকেল পাৰ্টিয়ে নাই আমি এনে উইনাৰ হৈ আছে নগনা নোৱা হয় না নহয় এক নাম্বাৰ পাৰ্টি বিজেপি বুলি ক'লে সবে ভয় খায় এক নাম্বাৰ পাৰ্টি কংগ্ৰেছ বুলি ক'লে সবে ভয় খায় কিন্তু এই মাৰ দুইটা পলিটিকেল পাৰ্টিক আমি যোৱাকালি দৰং ওদালগুৰি লোকসভাত পুৰা জিৰ' কৰি দিছো আমি জিকিছে जों देरहाबाय आसोल पार्टिफोरखौनो फेजेनना फैबाय जोङो नङा बिजेपि आरो कंग्रेसखौनो फेजेनना फैबाय आरो मा नांगौ बेलाय बे आरो UPPL सोर जालायखोलै सोर जालायखो बे UPPLआ खामानियाव दं ना बहा दं बिसोरलाय जेबो गैया बे डुप्लिकेट अरुणोदय फर्म माबा साफायनानै बिलाइलाबायदों बे डुप्लिकेटसो बेजों फैसा मोना मिथिबाय এই অৰুণোদয় ফর্ম বিলাই আছে ডুপ্লিকেট এইটোদি পইচা নাপায় টাইম পাস কৰক ইহঁতে কামে নাই এতিয়া ইহঁতৰ কামে নাই টাইম পাস কৰক আমাৰ ক'ব লগা একো নাই কিন্তু সেইটোদি পইচা নাপায় এইটোদি পইচা নাপায় আৰু কি ভুল কাম কৰিলে UPPL যোৱাকালি এনেকুৱা ভুল কাম কৰিলে দৰং ওদালগুৰিত বিজেপিৰ কেণ্ডিডেট আছে UPPLৰ নাই UPPL और BJP एके एलायन्सत আছে UPPL जिखिनि सापर्टार बा भटार इহঁতে BJP পদমফুলত ভোট দিব লাগিছিল UPPL সাপোর্টার সকলে ইহঁতে BJP দিব লাগিছিল কিন্তু BJP নিদে পেলাই কি কৰিলে এই বড় যিখিনি আমাৰ বড় সকল আছে UPPL ভাল পোৱা বড় ভোটার সকল আছে ইহঁতে ভিতরে সব নাঙলত মারি দিছে আমিও পাত্তা পোৱা নাছিল পিছতহে শুনিছো আমি সব নাঙলতে মাৰিছে UPPL মানুহবিলাক সব এনেকুৱা বুজে বড় সকল দেই বেলেগ জাতিটো মই নাজানো কিন্তু বড় যিসকল UPPL কৰিছে ইহঁতে সব ভিতরে নাঙলত মাৰিছে তো এই কথাটো বিজেপিয়ে গম পালে না আমাক ভোট দিয়া নাই শেষ আজিৰ পৰা আৰম্ভ ইহঁতেও নাটকটো আমিও চাম কোকৰাঝাৰত আমিও বিজেপি হিচাপে যেহেতু আমাৰ কেণ্ডিডেট নাই কোকৰাঝাৰ লোকসভাত যেহেতু কোকৰাঝাৰ লোকসভাত বিজেপিৰ কেণ্ডিডেট নাই আমিও চাম না একবাৰ ইহঁতে বলে বিজেপি সাপোর্টার সকলে বলে ভিতরে সব নাঙলত মাৰিব কোকৰাঝাৰত খেলাটো জমিছে না খেলাটো জমিছে আমি এনে বিনা পইচা পাই আছে ভোট হয় না নহয় বিৰাট আৰামত এইফালে UPPL ভুল কৰি লৈছে আগত দৰং ওদালগুৰিত ইহঁতে এইটো নকৰিলে এইফালে নহ'লে হয় এতিয়া আমি ক'বই নালাগে বিজেপি কোনো গালি দিয়াৰ কোনো প্ৰশ্নই নাহে বিজেপি অৰ্থনৈতিক ভিতৰতে সব নাঙলত মাৰিব বুলি কৈ দিছে আমাক এই কোকৰাঝাৰত ফালাফালি হ'ল না এইফালে আপুনি এইফালেও আমাক দিয়া নাই নাঙলতে মাৰিছে এইফালেও বিজেপি নাঙলত মাৰিব এইফালে আপচু UPPL নাঙলত মাৰি দিছে দিলীপ শইকীয়াক দিয়া নাই এইফালে প্ৰমোদ বড়োক ভোট নিদিব বিজেপিয়ে যেটো মিটিং কৰি আছে যেনিবা আজি চিফ মিনিষ্টাৰ ডাঙৰীয়া মানাছত আহিছে বোলে তো এনে এইবিলাক চিন্তা কৰিব নালাগে ভিতৰত সব নাঙল মানাছত আহিছে দগটো খুলে কৰিছে আগত UPPL কৰি লৈছে না নাই আগত UPPL এইটো কৰিব নালাগিছিল ফিজুজ হাজৰিকা আহিব পাৰে জয়ন্ত মল্ল আহিব পাৰে চেম ডাঙৰীয়া আহিব পাৰে কিন্তু ভিতৰত সব নাঙল বিজেপিৰ চাই থাকিবি সব নাঙলত মাৰিব আমাৰতো লাভ এইফালেও লাভ আমাৰতো পাবল বিৰাট আৰাম যে সঁচা কথা কৈছো মই এনে বনাই পেলাই কোৱা নাই যিটো ঘটনা হ'বলৈ গৈ আছে বা যোৱাকালি যিটো হৈছে দৰং ওদালগুৰিত যিমান বড় UPPL সাপোর্টার আছে সব নাঙলত দিছে সব নাঙলত দিলীপ শইকীয়াক ভোট দিয়া নাই বিজেপি তো এইফালে এতিয়া বিজেপিও মাৰিব বিজেপিও ভোট নিদিব UPPL সব নাঙলত দিব
তো এইবিলাক আমি আৰামত জিকিছে, চিন্তা কৰিব নালাগে। BPF দল বিৰাট আগতকৈ বেছি শক্তিশালী হৈ গ'ল, জানে। আগতকৈ তুলনাত BPF দলে বহুত শক্তিশালী হ'ল। কেনেকৈ? যিহেতু এই BPF দলক সবে এই BTC-টো যেহেতু বাচাব লাগিব, BTC-টো যেহেতু নষ্ট কৰিব দিব নোৱাৰে, এই প্ৰমোদ বড়োৱে এই 3-4 বছৰত কোনো উন্নয়নমূলক কাম কৰা নাই আৰু দেখাই নাই, বন্ধ হৈ গৈছে। উন্নয়নমূলক কাম এই 3-4 বছৰত বন্ধ। সেই কথাটো এনেকুৱা কামটো কোনো ৰাজবংশী, কোনো অসমীয়া, কোনোবা মদাহী মানুহ, কোনোবা নাথযোগী, কোনোবা বড়ো, কোনোবা বঙালী বা কোনোবা আদিবাসীও বিচৰা নাই, কোনোবা অসমীয়াও বিচৰা নাই, কোনোবা নেপালীও বিচৰা নাই। সবে কাম হোৱাটো বিচাৰিছিল, কিন্তু আজি কোনো জাতিয়ে পচন্দ কৰা নাই। প্ৰমোদ বড়ো যিটো চৰকাৰ চলাই আছে, কোনো জাতিয়ে পচন্দ কৰা নাই প্ৰমোদ বড়ো চৰকাৰ চলোৱাটো। এই কাৰণে নহ'ব, BTC শেষ হৈ যাব। যেহেতু 4 বছৰ কোনো উন্নয়নমূলক কাম হোৱা নাই, যদি BTC-ত আকৌ যদি কাম হ'ব লাগিব, কাম হ'ব লাগে, তেতিয়াহ'লে আগৰ পুৰণা BPF-টোই আনিব লাগিব বুলি সব জাতি জনগোষ্ঠীয়ে আজিৰ দিনত আমাৰ BPF দলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহি আছে। ইয়াৰ কাৰণে আমি কৈছোঁ যে BPF দল আগতকৈ বহুত শক্তিশালী হৈ গ'ল, বহুত শক্তিশালী হোৱাৰ কাৰণেতো আমি কংগ্ৰেছ আৰু BJP হাৰাই পেলাই আহিছে দৰং ওদালগুৰিত। পাত্তাই পোৱা নাই বেচৰাবিলাক, আমি যে জিকিব দৰং ওদালগুৰিত পাত্তাই পোৱা নাই। বিৰাট ভোট পাব আমি, মানে আনএক্সপেক্টেড। আমি য'ত মানে এনেকুৱা মানে কিবাই কৰা নাছিল, আশাই কৰা নাছিল, কিন্তু আমি পাবলৈ গৈ আছে। বিৰাট আৰামত জিকিছে আমি দৰং ওদালগুৰি। কোকৰাঝাৰটো এনে উইনাৰ। কোকৰাঝাৰতো BJP নিচিনা, কংগ্ৰেছ নিচিনা শক্তিশালী এই কোকৰাঝাৰ লোকসভাত নাই, কেণ্ডিডেট নাই। কংগ্ৰেছৰ ভাল কেণ্ডিডেট থাকিলে বেলেগ কথা আছিল, BJPৰ কেণ্ডিডেট থাকিলে বেলেগ কথা আছিল। আমাৰ যুঁজটো আৰু বেলেগ হ'লে হয়। এই UPৰ নিচিনা মানুহৰ লগত কেনেকুৱা যুঁজ দিম আমি? না মাৰা জাগা আছে, না কিবা জাগা আছে, কিবা লাট দিয়া জাগা আছে, না মাৰা জাগা আছে? একো নাই, জাগাই নাই। এনে উইনাৰ আমি, এনে উইনাৰ হৈ আছে। তো যেনক আমি সকলো দল সংগঠনৰ লগত যিখিনি আলোচনা কৰিছে, সবে ভাল পাইছে, সবে BPF-ক ছাপোৰ্ট কৰিছে যে জাতিৰ স্বাৰ্থত, জাতিটো যদি ৰক্ষা কৰিব লাগে, তেতিয়াহ'লে নতুন চৰকাৰ আনাটো প্ৰয়োজন হৈছে বুলি মুছলিম সমাজৰ যিখিনি সংগঠন আছে, ৰাজবংশী সমাজত যিখিনি সংগঠন আছে, গোৰ্খা সমাজত যিখিনি সংগঠন আছে, সবে আগবাঢ়ি আহিছে। এইফালে শৰণীয়া আছে, শৰণীয়া সমাজৰ পৰাও আমাক সহায় কৰিব আগবাঢ়িছে। নাথযোগী আছে, মদাহী আছে, সূত্ৰধৰ আছে, অসমীয়া সমাজৰ পৰাও কৈ আছে আমাক, আদিবাসী সমাজৰ পৰাও কৈ আছে। মুঠতে সব সমাজৰ পৰা, সব ধৰ্মীয় লোকসকলে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। বতৰা জিলা হিচাপে আজি 3টা মিটিং আছে আমাৰ আগন্তুক নিৰ্বাচনটো লৈ পেলাই। আজি ফাৰ্ষ্ট দেৱীতলাত হৈছে, ইয়াৰ পিছত আৰু 2টা মিটিং আছে। মুঠতে BPF দলৰ হৈ পেলাই আমি যিটো প্ৰচাৰ অভিযানত যিটো দেখিবলৈ পাইছে, খুব পজিটিভ, খুব ভাল। পৰ্বতৰা হিচাপেও ভাল, আৰু এনতে কোকৰাঝাৰ লোকসভা হিচাপে আমি জিকিমে। আৰু আজি দৰং ওদালগুৰি যিটো লোকসভা, ইয়াতো ভোট হৈ আছে। এতিয়া আমি যিখিনি পাই আছোঁ, মুঠতে আমাৰ BPF দলে উইনাৰ হ'বলৈ গৈ আছে। বিৰাট ভাল, এতিয়া বিৰাট ভাল সেইখিনি কথা। ডিফাৰেঞ্চটো দৰং ওদালগুৰি আৰু কোকৰাঝাৰ প্ৰায় চেম হ'ব, 2 লাখ ডিফাৰেঞ্চটো থাকিব, 2 লাখ ডিফাৰেঞ্চ থাকিব।
গতিকে খুব ভাল দৰং ওদালগুৰিতো বিৰাট ভাল আৰু কোকৰাঝাৰো ভাল এইখিনি কথা নিৰ্বাচনৰ পিছত NDA সাপোৰ্ট কৰিব না NDA এইটো ৰিজাল্টটো আহক আগত ৰিজাল্ট হোৱাৰ পিছত আমি আৰু দলত আলোচনা কৰিম চৰকাৰ কোনে গঠন কৰে নকৰে সেইটো পিছত কথা মুঠতে আমি ৰিজাল্ট হোৱাৰ পিছত দল হিচাপে বহিম ইয়াৰ পিছত আমি খাম্পা বৰগোহাঁই আহি আপোনাৰ বিৰুদ্ধে বহুত তাৎপৰ্য্য এই দুধ খাবলৈ আহে তাৎপৰ্য্য মন্তব্য কৰিছে এই ক্ষেত্ৰত আপোনাৰ এইবিলাকৰ এনচাৰ পাব্লিকে দিব মই দিবলৈ নাযাওঁ মই পৰ্বতজোৰাত কিয় কাৰণে আহে নাহে সেইটো পৰ্বতজোৰা ৰাইজে ৰিপ্লাই দিব আৰু দেখা গৈছে যে দিব পৰা নাই প্ৰমোদ বড়ো মাটিৰ পাট্টা দিব পৰা নাই দিয়া নাই আমি 17 বছৰত বহুত মানুহৰ মাটিৰ পাট্টা দিয়া আছে আৰু দিব 4 জুনৰ পিছত আপোনাৰ বিপিএল নাথাকিব আপুনি আৰু 4 জুনৰ পিছত বিজেপি আৰু UPPL ফাটাফাটি হ'ব এই কথাটো আপচুল লিডাৰসকলে জানে UPPL লিডাৰসকলে জানে কিন্তু ইহঁতে তলৰ লেভেলত গ্ৰাছৰুট লেভেলত এইটো লুকাই পেলাই ৰাখিছে ইহঁতে এইকাৰণে কৈছোঁ মই এতিয়া খাৱাৰ কাম চলি আছে ইহঁতৰ যিমান পাৰে ইমান লুটি আছে আমাৰ চৰকাৰ নাথাকিব বুলি UPPL জানে UPPL আৰু বিজেপি ফাটাফাটি হ'ব এইটো চিয়ৰ কি কথা এইখিনি কোৱাৰ লগে লগে সেই কৰ্মচাৰীজনক কাণতলীয়া চৰ এটা শুনাইছিল আপোনালোকে নিশ্চয় পেপাৰ মিডিয়াত দেখিবলৈ পাইছে সৌদিনাখন কাজল গাঁৱত মণ্ডল অফিচত তাতে এটা অফিচত সোমাই চাৰ্কল অফিচত সোমাই এজন মণ্ডলক কিন্তু তেখেতে চৰ শুনাইছিল গতিকে তেখেতে ক্ষমতাৰ আগিত মতলীয়া হৈছে কিন্তু তেখেতে ক্ষমতাৰ আগিত মতলীয়া হৈছে কৰ্মচাৰীক ডিউটি অৱস্থাত তেখেতে মাৰিবলৈ আমাৰ লাগে হাগ্ৰামা গাঁৱে ভূঞে হাগ্ৰামা ঘৰে ঘৰে হাগ্ৰামা নালাগে এইটো UPPL কথা তাৰমানে আমাৰ কাৰণে ভাল সেইকাৰণে UPPL কৰ্মীসকল UPPL ক'বলৈ ভোট দিব গতিকে আৰু আপোনালোকৰ যি তেখেতে এই প্ৰমোদ বড়ো বা UPPLৰ যিজন প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে তেখেতে এবাৰ এই সচিবালয়ত গুৱাহাটী সচিবালয়ত ছেক্ৰেটাৰীয়েট তাতে গৈ CMক লগ ধৰিবলৈ গৈছিল অলপ তাত থকা এজন কাম হোৱা নাই হাগ্ৰামা মহিলাৰ দাবে বোলে একো এটা কৰিব পৰা নাই বৰ হাস্যকৰ কথা লাজকীয় কথা যিসকল ব্যক্তিয়ে যিবিলাক ৰাস্তাৰে আহি গৈছে যিবিলাক ৰাস্তাৰে গাড়ী চলাইছে সেই ৰাস্তাটো কোনে বনাইছে আপোনালোকে কওক কোনে বনাইছে হাগ্ৰামা মহিলাৰী দেৱে বনাইছে হাগ্ৰামা মহিলাৰী নেতৃত্বত হৈছে আজি য'ত বহি UPPLৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়া লেকচাৰ মাৰি আছে সেই কাৰ্যালয়টো কোনে বনাইছে আপোনালোকে কওক কোনে বনাইছে হাগ্ৰামা মহিলাৰী দেৱে বনাইছে গতিকে সেই সময়ত সিহঁতৰ এই হাস্যকৰ লেকচাৰবিলাক লজ্জানত কৰা BTCৰ ৰাইজক লজ্জানত কৰে আৰু সিহঁত নিজৰ লজ্জা হ'ব লাগে বুলি মই অনুভৱ কৰোঁ সিহঁতে এটা কথা আপোনালোকৰ সন্মুখত ক'ব যে বিগত 17 বছৰে আমি বিভিন্ন চিন্তাত আছিলোঁ ভয় ভীতিৰ মাজত আছিলোঁ এতিয়া বৰ্তমান এই 3.5-4 বছৰত শান্তি প্ৰতিষ্ঠা হৈছে এই শান্তিৰ বিষয়ে এতিয়া আপোনালোকক ক'ব লাগিব মই কথাখিনি আৰে বাবা যিসকলে BTCৰ বুকুত অশান্তি কৰিছিলে আজি সেইসকলে গাড়ীত বহিছে অশান্তি কোনে কৰিব হয় নে নহয় অশান্তি কোনে কৰিছে যদি হাগ্ৰামাৰ নেতৃত্বই BPF দলে যদি
যদি অশান্তি সৃষ্টি কৰিলেহেঁতেন আজি এই সময়ত অশান্তি সৃষ্টি হ'লহেঁতেন সিহঁতে কোনো অশান্তি কৰা নাই অশান্তি কৰা ব্যক্তিসকলে গদিত বহি আছে সিহঁতে শাসনতন্ত্ৰ চলাই আছে যাৰ কাৰণে আজি অশান্তি হোৱা নাই তাৰ মানে বিপিএফ দল শান্তিপ্ৰিয় দল আজি আপোনালোকে জানে ব্ৰিটিছিত প্ৰমোদ বড়োৰ শাসন অহাৰ পিছৰে পৰা এই উচ্ছেদৰ যে এটা নাটক বিভিন্ন জায়গার উচ্ছেদর নোটিশ বিভিন্ন আমার মাইনরিটি অঞ্চলবিলাকতো উচ্ছেদর নোটিশ বড় ভাই সকলকো উচ্ছেদর নোটিশ যি সময়ত ইউপিপিএলৰ নেতৃত্বই আমাৰ এই দুৰ্ভগীয়া জাতিটোক উচ্ছেদ কৰাৰ কাৰণে ষড়যন্ত্ৰ ঘোষণা কৰিলে ঠিক সেই সময়ত আমাৰ এই বিটিচিৰ সবৰে সন্মানীয় তথা হিয়াৰ মাথো সন্মানীয় হাগ্ৰামা মহিলাৰীদেৱে কি কৈছিলে আপোনালোকে নিশ্চয় জানে কি কৈছিলে আজি যদি কোনো একজন বিটিচি বাসীক ইয়াৰ পৰা উচ্ছেদ কৰা হয় অহাকালি মই সেই জায়গাতেই সেই স্থানতেই সেই ব্যক্তিসকলক ঘৰ বনাই দিম কৈছিলে নে নাই গতিকে তেনেকুৱা এজন ব্যক্তিক আমি ভোট দিম নে যিজনে শাসনত অহাৰ পিছত উচ্ছেদ কৰিব লাগে বিটিচিৰ খাস ল্যান্ডত থাকিব নিদিয়ে পিজিআৰত থাকিব নিদিয়ে ভিজিআৰত থাকিব নিদিয়ে ফৰেষ্ট ল্যান্ডত থাকিব নিদিয়ে তেনেকুৱা ব্যক্তিক আপোনালোকৰ নিৰ্ণায়ক ভোটটো প্ৰদান কৰিব নে হাগ্ৰামা মহিলাৰীদেৱক প্ৰদান কৰিব এতিয়া সেই ব্যক্তিত্বটো আপোনালোকৰ আগত এনেকুৱা এজন ব্যক্তি অকল বিটিচিত নহয় গোটেই অসমত যদি আপোনালোকে বিচাৰে আমাৰ এই সন্মানীয় হাগ্ৰামা মহিলাৰীদেৱৰ নিচিনা সেকুলাৰিজম এজন লিডাৰ আপোনালোকে কতো বিচাৰি নাপায় তেখেতে সদায় বিটিচিৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ মানুহক লৈ বিটিচিখনক এক শান্তিময় পৰিস্থিতি দিয়াৰ চিন্তা কৰে বিটিচিখনক এক উন্নয়নৰ ঠাইলৈ লৈ যোৱাৰ কাৰণে চিন্তা কৰে তেখেতে অকল বড়ো জাতিক সন্মান নকৰে তেখেতে অকল ৰাজবংশীক সন্মান নকৰে তেখেতে অকল মুছলিমসকলক সন্মান নকৰে তেখেতে প্ৰত্যেকটা জনজাতি জনগোষ্ঠীক লৈ একেলগে একে লাইনত চলিব বুলি তেখেতে চিন্তাধাৰা কৰে আৰু সেই সূত্ৰ অনুযায়ী এইবেলি আপোনালোকে আমি জানো ওদালগুৰি দৰঙত ইতিমধ্যে আজি ভোটাৰ দিগাৰ ভোট হৈ আছে আপোনালোকৰ আগত কথা দিছো ওদালগুৰি আৰু দৰঙৰ যিজন কেণ্ডিডেট মাননীয় দুৰ্গা দাস ডাঙৰীয়া তেখেতে কমসে কম 3 লাখ ভোটত জয়যুক্ত হ'ব 3 লাখ ভোটত আপোনালোকে সেই অঞ্চলৰ সমৰ্থনখিনি দেখা নাই যদি দেখিলেহেঁতেন আজি ইয়াত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মীসকলে একেলেঠাৰিয়ে বিপিএফক ভোট প্ৰদান কৰিব বুলি মই আশা ব্যক্ত কৰিছো আপোনালোকে জানে যে এই অঞ্চলত আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে শিক্ষাৰ সমস্যা আছে অৰ্থনৈতিক সমস্যা আছে চাকৰি বাকৰিৰ সমস্যা আছে আমাৰ শিক্ষাৰ যেটো আমাক শিক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে আপোনালোকে জানে যে প্ৰমোদ বড়ো ডাঙৰীয়াই আপোনালোকৰ অঞ্চলতে মহামায়াত কলেজ এটা ধ্বংস কৰিছে নে নাই কলেজ এখনক বন্ধ কৰিছে নে নাই যিজন ব্যক্তিয়ে শিক্ষানুষ্ঠান বন্ধ কৰিব পাৰে সেইজন ব্যক্তিক আপোনালোকে যদি ভোটাধিকাৰ সাব্যস্ত কৰি তেখেতৰ নিচিনা মানুহ এজনক যদি আপোনালোকে তেখেতৰ নেতৃত্বত থকা এমপি কেণ্ডিডেট জনক যদি দিল্লীত পঠায় তেতিয়াহ'লে মনত ৰাখিব আমাৰ সুলতান আলম ডাঙৰীয়া কথা এটা কৈ গৈছিলে যে 14টা নে 16টা বিভাগ সিহঁতে ৰাজ্য চৰকাৰৰ ওচৰত বন্ধকত থৈছে আৰু এটা কাম যদি সিহঁতে শাসনত আহে তেতিয়াহ'লে ব্ৰিটিছৰ প্ৰত্যেক জাতি জনগোষ্ঠী আমাৰ প্ৰত্যেকটা জাতি জনগোষ্ঠীক ৰাজ্য তথা কেন্দ্ৰৰ ওচৰত নাগপুৰৰ ওচৰত বন্ধক থব গতিকে আপোনালোকৰ নিজৰ ব্যক্তিত্বৰে চিন্তাধাৰা কৰিব আৰু আমাৰ বিটিচিৰ বুকুত যাতে শান্তি প্ৰতিষ্ঠিত হয় তাৰ কাৰণে চিন্তা কৰিব যোৱাকালি মই সভা এটা কৰি আছিলো সেই সভাত ইউপিপিএলৰ সাপোৰ্টাৰ এজনে মোক কৈছিলে যে আমি বিজেপিৰ লগত আছো বুলি আপোনালোকে কৈ থাকে এটা সময়ততো বিপিএফেও বিজেপিৰ লগত আছিলে এই কথাটো কৈ মই মোৰ বক্তব্য সামৰিম তেতিয়া মই কৈছিলো হয় বিপিএফে বিজেপিৰ লগত
মিত্ৰতা কৰিছিলে, বন্ধুত্ব কৰিছিলে, বিয়া হোৱা নাছিলে। আপোনালোকে যেনেকে বিয়া হৈছে স্বামী স্ত্ৰীৰ নিচিনা সম্পৰ্ক, এই সম্পৰ্ক কিন্তু BPF বিজেপিৰ লগত কৰা নাছিলে। গতিকে আমি আশা কৰো এইবেলি যিটো নিৰ্বাচন অহা 7 তাৰিখে যাতে আমাৰ BTCৰ কোনো এটা ভোট, এই পৰ্বতজোৰা অঞ্চলৰ কোনো এটা ভোট কংগ্ৰেছকে আদি কৰি যিমান ৰাজনৈতিক দল আছে ভুল কমেও যাতে নাঙলৰ বাহিৰে বেলেগ জেগাত নপৰে, এই বিষয়ে